Hello everyone, welcome back to my YouTube channel. So guys, সকলোকে happy independence day. আৰু দিনত ফুৰিব নগলো আমি অলপ ইভিনিংকে যাম বুলি ৰখি আছিলো। সো এতিয়া ওলাইছো গাছা দুই পিনি এতিয়া ৰেডি হ'মগে আৰু ক'ত যাম আপোনালোকক অলপ পিছত কৈ দি আছো। সো বলা ভিডিওটো আৰম্ভ কৰো। Mana? Hah? So guys, মোৰ ready হোৱা হ'ল আৰু just অলপ powder লগাই লম। কাৰণ বাহিৰত বহুত গৰম আছে সেইকাৰণে। So guys, মোৰ হৈ গল ৰেডি হোৱা আৰু ইফালে ভণ্টিৰ হৈ গল হি বহি আছে পুৰা যাব কাৰণে ৰেডি আৰু ইফালে ৰেডি ইফালে কিবা কবা নেকি মোৰ ফ্ৰেণ্ডক হ্যাপি ইন্ডিপেন্ডেন্স ডে এভৰিৱান সো বলা ওলাই গৈ থাকো সাপে যাবে না মজা নিতে যাই গাবি ঘন্টা গাইছ আমি এতিয়া খোজকাঢ়ি গৈ আছো তিনিজনী আজি গাড়ী পোৱা নাই খোজকাঢ়ি গৈ আছো আমি ইণ্ডিপেণ্ডেন্স এখনো বাছ নাই আজি খোজকাঢ়ি গৈ আছো গোটেই ইউনিভাৰ্চিটি লাষ্ট গেটৰ পৰা ফ্ৰণ্ট জালুকবাৰীলৈকে খোজকাঢ়িলো গাইছ আৰু আমি ক'ত গৈ আছো ভূপেন হাজৰিকা সমাধি সো গৈ পাম আৰু বেছি দূৰ নাই বাৰু কেইমিনিট লাগিলে খোজকাঢ়োতে কিমান লাগিলে আমি আৰু লাহে লাহে খোজকাঢ়িছো স্পীডত খোজকাঢ়িলে 10 মিনিটমান লাগিলে 10 মিনিটমান লাগিলে সো গৈ পাম আৰু এতিয়া দেখাই আছো আপোনালোকক গৈ পাই সো গাইজ আহি পালো আমি ভূপেন হাজৰিকাৰ সমাধিৰ গেটৰলৈকে এতিয়া ভিতৰত সোমাই যাম আমি এতিয়া গেটৰ ভিতৰত সোমাই আহিলো এতিয়া ফটো চটো মাৰি লম আৰু লগ পাই আছো অলপ পিছত So guys, আমি ওলাই আহিলো ভিতৰৰ পৰা এতিয়া ৰুমত যাওঁগে আৰু আও লাইট আহিলে আইচক্ৰীম খাবা নেকি এতিয়া আইচক্ৰীম খাই ল'ম এতিয়া আইচক্ৰীম খাই আছো সো গাইজ ৰুমত আহি পালো বজাৰ অলপ কৰিছিলো অলপ দেৰি হৈ গ'ল সো আজি ভিডিঅ' মই ইয়াতে এণ্ড কৰিছো আৰু লগ পাম নেক্সট ভিডিঅ' থেংক ইউ ফৰ ৱাচিং বাই বাই